Hi guys, welcome to my YouTube channel. আজি মই এটা নতুন ভিডিও স্টার্ট কৰিছো। ভিডিওটো আপোনালোকে চাই থাকিব। আজি মই দিনটো কি কৰো কি নকৰো এইবিলাক সকলো দেখাই থাকিম। আপোনালোকে ভিডিওটো শেষলৈকে চাব। এতিয়া ৰাতিপুৱা হৈছে মই গা পা ধুই আজৰি হৈ আহি আগফালে অলপ ওলাই আহিছো। এয়া সব ৰ'দটো আজি কিমান ডাঙৰকে দিছে। ভিডিওটো এতিয়া স্টার্ট কৰিছো। দিনটো কি কৰি থাকো কি কৰি নাথাকো আপোনালোকক দেখাই থাকিম। প্লিজ ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া মই ভিতৰলৈ আহিলো আৰু একাপ চাহ খাবলৈ লৈছো। ৰাতিপুৱাৰ আৰম্ভণি এয়া লাল চাহ। চাহ কাপ মই খাই লওঁ এতিয়া। A few moments later. এতিয়া মই পাকঘৰলৈ আহিলো আৰু এয়া মানিমুনি আনি থৈছে আৰু এয়া টিকনি বৰুৱা ভাজিবলৈ লৈছে আৰু বৌয়ে চব্জি বনাই আছে। আজি বৌয়ে বনাইছে ভাত। আপোনালোকক দেখুৱাম বাৰু কি বনাইছে। ৰাতিপুৱা আৰু চিম্পুলকে। এইফালে আকৌ বৌয়ে বুট মটৰ মিক্স এইবিলাক বইল কৰিবলৈ সোমোৱাই থৈছে। এয়া জুইত বইল কৰিব। ভাত মই নকা টেঙা আচাৰ বৈয়ামটো লৈ ৰাতিপুৱাই ৰ'দটো আজি বহুত ডাঙৰকৈ ওলাইছে যিহেতুকে এইটো মই বাহিৰত ৰ'দত দি দিওঁগৈ। এয়া দি থৈ দিওঁ, নহ'লে আৰু তলত থ'লে কুকুৰা ছাগলী এইবিলাক আহে যে, সেইকাৰণে ইয়াতে দি থৈ দিওঁ। আৰু বগৰী আচাৰ আছে, মই যিহেতুকে আনিব নোৱাৰিলোঁ হাততে। এতিয়া মই এয়া অলপ চাফ চিকুণ কৰি লওঁ চোফাকেইখন ৰাতিপুৱা। এয়া মই ৰাতিপুৱা ভাত খাবৰ হৈ গ'ল আৰু এয়া মোৰ কাঁহীখন মই দেখুৱাই দিছোঁ এবাৰ। এয়া হ'ল মানিমুনি, ভেদাইলতা আৰু মচন্দৰী চাটনি আৰু এয়া হ'ল টিকনি বৰুৱা ভাজি। আপোনালোকে খাইছেনে বাৰু? এই টিকনি বৰুৱা বিধ খাবলৈ বহুত ভাল লাগে। যেতিয়া মই প্ৰথমে খোৱা নাছিলোঁ তেতিয়া মই ভাবিছিলোঁ খাবলৈ বেয়া লাগিব, কিন্তু মই এবাৰ খাই পালোঁ আৰু ইয়াৰ টেষ্ট বহুত ধুনীয়া হয়। আৰু এয়া হ'ল এটা কণী ভাজি লৈছোঁ আৰু এয়া বৌয়ে যে বনাইছিলে বুট আৰু মটৰৰ চব্জি আৰু ইয়াতে দি দিছে বৌয়ে কঁঠালৰ মুচি। আৰু ৰাতিপুৱা এনেকৈ চিম্পুলকৈ খাই লওঁ। এয়া এতিয়া মই ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া বাচন বৰ্তনো ধুলোঁ আৰু ঘৰটো অলপ মুচিলোঁ আৰু এতিয়া মই এনেই আছোঁ আৰু এতিয়া আজৰি অকণ সময়। সেইকাৰণে ভাবিছোঁ মই অলপ কিতাপকে পঢ়োঁ, পঢ়িবলগীয়া আছে, কিতাপ পঢ়োঁ এতিয়া মই। এতিয়া বাজিছে দিনৰ 1টা বাজিব গৈছে আৰু ভাবিছোঁ একাপ চাহ খাই লওঁ। সেইকাৰণে বনাই লৈছোঁ একাপ গাখীৰ চাহ আৰু এয়া ধুনীয়াকৈ গাখীৰ চাহ একাপ বাকি লৈছোঁ। এয়া বতৰটো চক একেবাৰে আধা মুধা কৰি আনিলে। 1টা বাজিছে এতিয়া। বহুত ৰ'দ দি আছিলে আৰু এতিয়া অৱস্থা এয়া বৰষুণ দিবও পাৰে। আৰু এয়া মই চাহ কাপ লৈ লৈছোঁ আৰু বাহিৰতে খাই আছোঁ। আমাৰ চাহ পানী খাই আছে দেই মানে এইটো সৰুটো খোৱা আকৌ। চাহ পানী খালে দেই। ৰিয়েকশ্যনটো নাই ধুন মানুহে খেলি আছে। এয়া ধুনীয়া ধুনীয়াকৈ ভগা আকৌ এইটো ইয়াত এটি নহয় এটি না এটি নহয় এটি হৈছিলে। কোনটি হৈছিলে নো? সেইটো নহয়। সেইটি হৈছে। আৰু এটা কি কৰিলা? আৰু এটা হৈ গ'ল ন? বাবা হৈ গ'ল দেই। আমাৰ ধুন মানে খেলি আছে। এতিয়া আমাৰ ধুন মানুহে খেলি আছে। বৌয়ে মই তাক খেলাই আছোঁ আৰু এতিয়া সন্ধিয়া হ'লগৈ। সেয়ে ভাবিছোঁ মই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু পুনৰ কাইলৈ মই ব্লগ দিম। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আজিলৈ বাই।